আজি ভাবিলোঁ কি বনাম কি নবনামকৈ ভাবিলোঁ দাইলৰ বৰা দি পেলাই দুবিধ দাইল মিক্স কৰি বৰা দি পেলাই তাৰপিছত আৰু পাচলি তৰকাৰী এখন পাচলি চালোঁ কি আছে মূলা চোলা চব মিলাই এখন মানে ধুই পখালি ল'লোঁ স্কচে মূলাই মিলাই কাটি কুটি ধুই পখালি ল'লোঁ তাৰপিছত কেৰাহী পাতি তেল দিলোঁ তেল দিয়াৰ পিছতে হালধি নিমখ জিৰা গুড়ি সকলোখিনি মিহলাই ল'লোঁ মিহলাই লৈ পেলাই পিঁয়াজ কাটিলোঁ মিহি মিহিকৈ পিঁয়াজো কাটি ল'লোঁ নহৰু আদাখিনিও কাটি ল'লোঁ কাটি মেলি লৈ পেলাই গোটেইখিনি পিঁয়াজ নহৰু চব মিক্স মানে কাটি পেলাই কেৰাহীত দিলোঁ তেল দিয়াৰ পিছতে আকৌ মানে এইফালে খুন্দি থোৱা আদা নহৰু যিখিনি আছিলে গোটেইখিনি সেইখিনি মানে গোটেই বস্তুখিনি দিলোঁ জলকীয়া দুটাও ফালি দিছোঁ লগতে আৰু মানে মছলাখিনি যিখিনি ৰেডি হৈ আছিলে গোটেইখিনি সেই মছলা আদা নহৰুখিনি পিচি থোৱা আছিলে সেয়াও দিলোঁ তাৰপিছত দিয়াৰ পিছতে লৰাই আছোঁ ভালকৈ যাতে আদা নহৰু গোটেইখিনি মিক্স হয় আৰু অকণমান ৰং গুড়ি দি দিছোঁ মানে কালাৰটোৰ কাৰণে ৰং গুড়িকণ নিদিলেও বেয়া লাগে নহয় তাৰপিছতে এই মিহলোৱা জিৰা গুড়ি মিট মছলা গুড়ি হালধি গুড়ি নিমখ গোটেইখিনি মিহলাই থোৱাখিনি দিলোঁ দি পেলাই গোটেইখিনি অলপ ভালকৈ ভাজি আছোঁ ভাজি মানে এইখিনি ভাজি ল'ব লাগিব নহ'লে মিহলি যাব মানে ভালকৈ মিহলাই ল'ব লাগিব তাৰপিছতে পাচলিখিনি দিয়ে দিলোঁ পাচলিখিনি ইয়াত দিয়াৰ পিছত দেখিছে নহয় গোটেই পাচলিখিনি ভালকৈ ভাজিছোঁ অলপ ভাজি ভাজি তাৰ যিটো মানে পাচলিৰ যিটো মানে পানীটো মানে সেই পানীখিনি অকণমান শুকুৱাই লওঁ শুকুৱাই লোৱাৰ পিছতে তাৰ অলপ পিছতে অলপ মানে ভালকৈ ভাজিব লাগিব ভাজি পেলাই সেইখিনি অলপ গৰম পানী দি পেলাই এতিয়া অলপমান মানে পানী দিছোঁ বেছি নহয় গৰম পানী অলপ দিছোঁ মানে তেতিয়া ভালকৈ মিহলি যাব আৰু সিজিবও তাৰপিছত সিফালে আকৌ মই কেৰাহী পাতিলোৱে নহয় দাইলৰ বৰাৰ কাৰণে দাইলৰ বৰাকেইটাও মানে ভাজি লওঁ ধুনীয়াকৈ বৰাকেইটা ভাজি লোৱাৰ পিছত গোটেইখিনি মানে বৰাখিনি ৰেডি কৰি লৈছোঁ কেলৈ দাইলৰ বৰাখিনি ধুনীয়াকৈ মচমচীয়াকৈ ৰঙাকৈ ভাজি ল'ব লাগিব ভাজি লৈ পেলাই সেই বৰাৰ সৈতে লাষ্টত গৈ পেলাই আমি তৰকাৰীত বৰাৰ সৈতে মানে বৰাৰ সৈতে তৰকাৰীত দিব লাগিব এইফালে দাইলৰ মানে বৰাখিনি চালোঁ তাৰপিছত তৰকাৰী মানে খিনি সিজিছে নাই সেয়াও চালোঁ দাইলৰ বৰাখিনি ভাজি থকা হৈছে এয়া বৰাখিনি যেতিয়া পূৰা কমপ্লিটকৈ যেতিয়া ভজা হৈ যাব গোটেই বৰাখিনিৰ ৰং মানে একবাৰ আকৌ উলটিয়াই চাব লাগিব বৰাখিনি ভালকৈ সিজিছে নাই ভিতৰতো ৰঙা হৈছে নাই সেইখিনি ভালকৈ আমি এবাৰ চাব লাগিব চাই পেলাই লাষ্টত গৈ পেলাই বৰাখিনি মানে গোটেই তৰকাৰীত মানে দি দিছোঁ এয়া হৈছে বৰাৰ তৰকাৰী মূলা স্কচ চব মিহলাই এখন বৰা দি তৰকাৰী এখন বনালোঁ কেনেকুৱা লাগিছে ক'বচোন দেই এয়া বৰা তৰকাৰী মোৰ ৰেডি হৈ গ'ল মূলা স্কচ আলু আৰু দাইলৰ বৰাৰ তৰকাৰী এতিয়া অলপ খাই লওঁ কেনেকুৱা লাগিছে ক'বচোন দেই মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় ক'বচোন